কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত থান ৰংকেৰ পূজা মহা ধুমধামেৰে সম্পন্ন। জিলা মুখ্য সদৰ চহৰ ডিফুৰ কেইবাঠাইতো বৰ্ণিল কাৰ্যসূচীৰে উদযাপন থান ৰংকেৰ পূজা। সমাগত সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচুত ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে ৭০% কাম সম্পন্ন কলে কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰ সিং কোৱে। দলদলি সমীপত ৱাৰ্লিং দিছাত অঘটন। উজনি মোৱা জনশতাব্দী এক্সপ্ৰেছে খুন্দিয়াই থৈ যায় এখন যাত্ৰীবাহী অটোৰিক্সা। চালক স্থানৰ পৰা পলায়ন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি নতুন বছৰ ঠাং অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো সোমালে উৎসৱ পাবনৰ পয়োভৰ বৃদ্ধি পায়। নতুন বছৰৰ আনন্দ উৎসাহৰ মাজতে কাৰ্বিসকলৰ পৰম্পৰাগত থান ৰংকেৰ পূজা হয়। সমগ্ৰ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে মুখ্য সদৰ চহৰ ডিফু এলেকাটো কেইবাঠাইত ৰাইজে মিলি ৫ ফেব্ৰুৱাৰীত উলহ মালহেৰে উদযাপন কৰে থান ৰংকেৰ পূজা। গৃহস্থ খেতিপথাৰ গাঁও তথা অঞ্চলৰ লগতে বছৰটো সমগ্ৰ জিলাবাসীৰ সুখ শান্তি তথা মংগল কামনা কৰি উদযাপন কৰা হয় থান ৰংকেৰ পূজা। আন বছৰৰ দৰে এইবাৰো জিলাখনৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে থান ৰংকেৰ পূজা সম্পন্ন কৰা পৰিলক্ষিত হৈছে। চহৰখনৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত প্ৰায়বোৰ পূজাথলীত কাৰ্বিসকলৰ উপৰিও জিলাখনত অথবা চহৰখনত বসবাস কৰা লোকসকলেও জাতি বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰি থান দেৱতাক পূজাত চামিল হোৱা পৰিলক্ষিত হৈছে। ডিফু মেইনটিলা ৰংমাৰজং টিছো গাঁৱত বিধিগত পৰম্পৰাৰে সম্পন্ন হয় থান ৰংকেৰ পূজা। ডিফু মেইনটিলা লাপে পলিটেকনিক এৰিয়া নিতুম ৰংমাৰজং অলং আনিকান বাং আছন নিলিতুম লাদাক ৰংকে ৰং অক চিকেম along tami nitum la don parorat tami mane nitum ining siwet pen si chingri chingdon pen si aningan bang tan nitum pachun pon bom lo la pen pining thu ai phis tami pining thu le thot tan nilitum bukan vumut dak di hempu mukrang rasingya vu tami par et la pen rongang long vu tami par e pame bi ta chingto pame hanwe ta chingto la pen la nilitum kaching honai than nanam inglong ki sars thu ai phis tami bukan ta par ipame lapen hanwe ta chingto lapen nilitum dipu athan anam phantan nitum je saipon la ta langli bukan ta par ipame thang rilang pusi ningkan kimi I rong rup kache pame rong ke rong op kiche sai si tum swalu tum ta kache pang rum lo lapen si dadak arong alon pu kacipi pen kening kan wang phak ta arong alon aphan pusi rong ke rong opuke pirdap pirjung than thili anam ipu inglong kiri inglong kes ke hai aphan kachor dom ani ke rong op si aphan ke pinike tung karbi hak khai ke haku pen ke lapulo alam bangke hon ik hon odlong le কুৰুচাৰ ধন সিং তেৰণে পূজাত উৎসৰ্গা কৰা মুৰ্গীৰ কলিজা চাই ভৱিষ্যতবাণী কৰি কৈছে যে এইবাৰ বছৰৰ আৰম্ভণিটো বৰ শুভ আৰু ভালদৰে অতিবাহিত কৰিব বুলি ব্যক্ত কৰে। তোমাৰে কাউন্সিল কলনী যেটো গাঁৱৰ 13 গাঁও বুলি কয় মানে ইয়াৰ কলনীত আমি প্ৰত্যেক বছৰতো এই থান পূজা কৰোঁ। এই থান পূজাৰ লগতে আমি এই হেমফুট আৰু মুক্ৰা ৰাচেঙ্গা আৰু ইংলংকিৰিত আৰু ডিফু থান আৰু মূৰ্তি এই চাৰিটাত আমি এই থান পূজাত আমি বছৰত কৰোঁ। কাৰণে এই বছৰত মানে এই পূজা কৰাওতো ভাল হৈ আছে। চবৰেও সকলো ৰাইজেও আহিছে, ৰাইজৰ লগতে আমি পূজা পাতল কৰিছোঁ। কথাটো ইমানেই কৰোঁ। আচ্ছা হেৰি আনপিনে ডিফুস্থিত কাউন্সিল কলনীটো আজি উলহ মালহেৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে থান ৰংকেৰ পূজা।
নিজা নিজা বৰঙণিৰে পৰম্পৰাগত ধান ৰংকে পূজাটি সম্পন্ন কৰে উদ্যোক্তাসকলে হেম্ফো ৰাচিঞ্জা মুক্ৰাং ইংলংকিৰি আদি দেৱ দেৱতাক পূজা অৰ্চনা কৰি বছৰটোৰ বাবে মংগল প্ৰাৰ্থনা কৰে এগ্ৰিকালচাৰ কলনীটো আন বছৰৰ দৰে এইবাৰো উলহ মালহৰে ধান ৰংকে পূজা সম্পন্ন কৰে কুৰুচাৰ অৰ্থাৎ পুৰোহিত ডাইৰিছন তেৰণে জানিবলৈ দিয়া মতে পূজাৰ ফল এইবাৰ অতি শুভ উল্লেখ্য জিলাবাসীৰ আন একাংশই যোৱা 5 জানুৱাৰীত সম্পন্ন কৰে এই ধান ৰংকেৰ পূজা অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সমাগত 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ সম্পন্ন কৰাৰ বাবে নিৰ্মাণৰ কামসমূহ আগবাঢ়িছে যুদ্ধকালীন ক্ষেপতাৰে 5 সহস্ৰাধিক সাংস্কৃতিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই যুৱ মহোৎসৱত স্বাভাৱিকতে বিভিন্ন নিৰ্মাণৰ দায়িত্বত থকা কলা কৌশলীসকলে বিভিন্ন ক্ষেত্ৰৰ কাৰ্য সম্পন্নৰ বাবে আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে আগন্তুক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে ইতিমধ্যে 70% কাম সম্পন্ন হৈছে এইদৰে কলে কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়ে এবাৰ 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত 5 সহস্ৰাধিক শিল্পীসকলে অংশগ্ৰহণ কৰিব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰিলে সভাপতি গৰাকীয়ে এই কাৰ্বি যুৱ মহোৎসৱ সৰ্বৰ্থনা সমিতিয়ে দিনে ৰাতিয়ে নেৰা নেপেৰাকৈ তেওঁলোকে কাম কৰি গৈছে আৰু ইতিমধ্যে প্ৰায় 70% কাম সমাধান হৈছে বুলি মই ক'ব খুজিছোঁ তাৰ বাবে মই সৰ্বৰ্থনা সমিতিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে এটা বিশেষ কথাটো হৈছে এইবাৰ 45তম কাৰ্বি যুৱ মহোৎসৱৰ লগত সংলগ্ন ৰাখি বিশেষকৈ আমাৰ এই সাংস্কৃতিক প্ৰকল্প যাক কয় কাৰ্বি পিপলছ হল এইবাৰ 25তম হৈছে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু সেই কাৰ্বি পিপল হল ৰূপালী জয়ন্তীৰ উৎসৱৰ সময়ত যিসকলে এই কাৰ্বি পিপল হলছৰ কাৰণে মাটি দান দিছে তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিম তেখেতসকলক আমি সম্বৰ্ধনা জনাম লগতে এই কাৰ্বি পিপলছ হল তথা আমাৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্প এই নিৰ্মাণ কৰা যিসকলে আগশাৰী লৈছে যিসকলে আমাৰ ইয়াত স্থাপন কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিম তেখেতসকলক আমি সমৰ্থনা জনাম আৰু এইখিনি আমি ক'ব খুজিছোঁ হয় বিগত বছৰ কেইটিত ৰাজনৈতিক বিষয়ক লৈ কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ ক্ষেত্ৰত কিছু ম্লান পৰি যোৱাৰ দৰে হৈছিল যদিও কাৰ্বি পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বক্তব্য আছিল সাংস্কৃতিক বিষয়ত ৰাজনৈতিক ভেদ আনিব নালাগে আটায়ে মিলি কৰি যাব লাগে আৰু এই কথাকে হাৰুগত কৰি মুখ্য কাৰ্যবাহী গৰাকীৰ নেতৃত্বত পৰিষদীয় চৰকাৰখনে হাত উজান দিয়াত যোৱা বছৰ মহোৎসৱ আটুকধুনীয়া হৈ উঠিছিল এইবাৰো উদ্যোক্তাই আশা কৰিছে পূৰ্বতকৈ অধিক আকৰ্ষণীয় আৰু শৃংখলাবদ্ধ হ'ব মংগলেংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ জিলাৰ ধনশিৰি ৰেলৱে ষ্টেচনৰ সমীপৰ দলদলি ৱালিং দিছাত অঘটন উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছে খুন্দিয়াই থৈ যায় এখন অটো ৰিক্সা যাত্ৰীবাহী এই অটো ৰিক্সাৰ চালক দুৰ্ঘটনাৰ তৎমুহূৰ্ততে স্থানৰ পৰা কৰে পলায়ন ধনশিৰি সমীপৰ দলদলি ৱালিং দিছাত পুৱা ভাগৰ উজনিমুৱা এক্সপ্ৰেছে খুন্দিয়াই থৈ যায় এখন অটো ৰিক্সা AS097139 নম্বৰৰ যাত্ৰীবাহী এই অটো ৰিক্সাৰ চালকজনে ঘটনা সংঘটিত হোৱাৰ পিছ মুহূৰ্ততে অটো ৰিক্সাখনক দুৰ্ঘটনাস্থলীতে এৰি পলায়ন কৰে ঘটনাৰ ফলত চালকজন আহত হয় নে নহয় সেয়া জানিব পৰা হোৱা নাই এই ঘটনাৰ সন্দৰ্ভত স্থানীয় সচেতন মহলে দলদলিত এই দুৰ্ঘটনাগ্ৰস্ত স্থানত এখন ৰেলৱে গেট বিচাৰিছে জানিব পৰা মতে এই স্থানত ইয়াৰ পূৰ্বেও কেইবাবাৰো দুখজনক ঘটনা সংঘটিত হৈছে ধনশিৰিৰ পৰা টিংকু ডিফুচা কাট নিউজ
জাতি মাটি ভেটি সুৰক্ষাৰ শ্লোগান দিয়া বৰ্তমান বিজেপি চৰকাৰখনে অসমৰ খিলঞ্জীয়াসকলৰ আবেগ অনুভূতি জীৱন সম্পত্তিৰ প্ৰতি কোনে দায়বদ্ধতা পালন কৰা নাই বৰঞ্চ আমদানিকৃত লোকৰ সুৰক্ষাৰ কথাহে চৰকাৰৰ বাবে প্ৰধান কৰ্তব্য হৈ পৰিছে এই অভিযোগ সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত জনগণক জাগ্ৰত কৰাৰ লক্ষ্যৰে সোমবাৰে সোণাপুৰ ৰাজচক্ৰ এলেকাত শ লোকে দুচকীয়া চাৰিচকীয়া বাহন লৈ সদৌ কাৰ্বি ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিবাদত অংশগ্ৰহণ কৰে স্বাধিকাৰ দাবীৰ সমৰ্থনত সদৌ কাৰ্বি ছাত্ৰ সন্থা কাৰ্বি আৰলছো আছে কাৰ্বি বাংথে আছে ভয়াম কাৰ্বি আদৰপাৰা কৰ্মকৰ্তাসকলে শ্লোগান দি বিশাল সমদল উলিয়ায় ডিগাৰু নাজিৰাঘাট পাথৰকুচি টেপেচিয়া মৰকডলা বৰ্ণি মৌপুৰ ধেমাই নৰতাপ হহৰা ক্ষেত্ৰী আদি অঞ্চলৰ মাজেদি পৰিভ্ৰমণ কৰা সমদলটোত অংশগ্ৰহণকাৰী জনতাই শ্লোগান দি উত্তাল কৰে সমগ্ৰ অঞ্চলৰ পৰিৱেশ Karadong politi dong gesta milita kolonia dong sedon ko masih kan akiwang cengke milisida ke akiwang ceng mili nubelang kalbi soda dalam isi itu dan kan pini do pensi ni kita aku dah isi rong ni rong ceng do karadong parong amen itu ni thang jung masih gang do dan la sorong ke longka ভূমিপুত্ৰ খিলঞ্জীয়াসকলে বসবাস কৰা ডিমৰীয়া আৰু চন্দ্ৰপুৰ অঞ্চলৰ চৰকাৰে উন্নয়নৰ নামত জাপি দিয়া অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক শীঘ্ৰে বাতিলৰ দাবী ডমৰা পথাৰৰ পৰা আসাম ৰাইফলছৰ সামৰিক ঘাটি স্থাপনৰ প্ৰতিবাদ আৰু স্থানীয় ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত সোণাপুৰত আন এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ দাবী তোলাৰ লগতে সম্পত্তিৰ সমগ্ৰ ৰাজ্যত টুলবাৰ লগোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী তোলে প্ৰতিবাদী সমদলটোৱে লগতে এই সমূহ দাবীৰ সমৰ্থনত অহা 11 ফেব্ৰুৱাৰীত সোণাপুৰ এখন গণজাগৰণ সভা আয়োজন কৰা বুলি জানিবলৈ দিছে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই পংকজ ডেকা ৰিপৰ্ট কাট নিউজ প্ৰতি বছৰে 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হয় কাৰ্বি জনগোষ্ঠীয় লোকে উলহ মালহৰে উদযাপন কৰে পৰম্পৰাগত ধান ৰংকেৰ পূজা এই বছৰো পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ প্ৰতিখন গাঁৱতে এই পূজাৰ আয়োজন কৰে কাৰ্বি জনগোষ্ঠীসকলে জনবিশ্বাস অনুসৰি পৃথিৱীৰ বুকুত বিভিন্ন শস্য যাতে নদন বদন হয় তাৰ বাবে কৰা হয় এই ধান ৰংকেৰ পূজা হেমফো মুকৰাং আৰু ৰাজচিঞ্জা আদি দেৱ দেৱীসকলক পূজা পাবনেৰে সন্তুষ্ট কৰি ভূমি পূজনৰ লগতে নিজৰ নিজৰ অঞ্চলৰ ৰাইজ বছৰটোৰ বাবে মংগল প্ৰাৰ্থনা কৰা হয় এই ধান ৰংকে পূজাৰ জৰিয়তে সময় হৈছে এটি চৌ বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc.
For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত লংকাত কপিলি পাৰ ঠাই সুবালিত সংঘটিত এক দুৰ্ঘটনা 17 বছৰীয়া এটি কিশোৰ কপিলি নৈত গা ধুবলৈ গৈ পানীৰ কোবাল সোঁতত উটি যায় কিশোৰটিৰ সন্ধানত অব্যাহত আছে SDRF বাহিনীৰ উদ্ধাৰ অভিযান হয় নৈত গা ধুবলৈ গৈ নৈ কোবাল সোঁতত উটি গ'ল এটি 17 বছৰীয়া কিশোৰ লংকাৰ কপিলি পাৰ ঠাই সুবালিত সোমবাৰে সংঘটিত হয় এই অঘটন জানিব পৰা মতে মাইলু অঞ্চলৰ নন্দলাল গৌৰ নামৰ 17 বছৰীয়া কিশোৰটোৱে ফুৰিবলৈ বুলি আহিছিল ঠাই সুবালি অঞ্চলত মোমায়েকৰ ঘৰলৈ পিছে সোমবাৰে কপিলি নৈত গা ধুবলৈ বুলি কৈ হঠাৎ পিছলি নৈত পৰি যায় নন্দলাল গৌৰ নামৰ কিশোৰটি वो अपने मामा का घर पे आया था तो इधर सुबह में 6 बजे का टाइम में वो आया था हाथ पैर धोने के लिए तो हाथ पैर धोते समय वो फिसल गया हम 2-3 आदमी देखा था तो जाकर उसको नौका लेकर जाकर बचाने का कोशिश किया नहीं मिला नौका ले जाते जाते वो अंदर चला गया क्या नाम था नंदलाल गौड़ नंदलाल कितना उम्र है 17 साल ये जगह का नाम क्या है थाईसू वाले नदी का नाम क्या है कपिली नदी है আৰু তৎক্ষণাত নৈৰ কোবাল ফুটে উটুৱাই নিয়াত নিখোজ হৈ পৰে কিশোৰটি ইফালে অঞ্চলটোৰ স্থানীয় লোকে কিশোৰটিৰ সন্ধানত অভিযান চলাই অৱশেষত সন্ধান উলিয়াব নোৱাৰি পিছত SDRF বাহিনীক খবৰ দিয়ে বৰ্তমান SDRF বাহিনীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন কিশোৰটিৰ সন্ধানত কপিলি নৈত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুতোৱা পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী লংকা আন বছৰৰ দৰে এইবাৰ লুলাংছৰ ৰংকেথেৰ গাঁৱতো উলহ মালহৰে উদযাপন কাৰ্বি পৰম্পৰাগত ৰংকেৰ পূজা পুৱা বিধিগত নৈবেদ্য আগবঢ়াই পূজা কাৰ্যসূচী শুভাৰম্ভ কৰে ৰংকেৰ পূজাৰ বেদীত হেমফু মুকৰাং ইংলং কিৰি আৰু ৰাচিঞ্জা আদি দেৱ দেৱীৰ নামত পূজা ভাগ আগবঢ়াই বছৰটোৰ বাবে সকলোৰে শান্তি তথা সুখ সমৃদ্ধ হোৱাৰ প্ৰাৰ্থনা কৰাৰ লগতে এইবাৰ শস্য ক্ষেত্ৰত নদন বদন হোৱাৰ কামনা কৰি পূজা আগবঢ়ালে পুৰুষাৰে ৰংকেৰ পূজাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰতন তেৰণ আৰু হৰেন সিং বে বিশিষ্ট সমাজকৰ্মী লুনছে টিমুক প্ৰমুখ্য বহু গণ্যমান্য লোকসকলে অংশগ্ৰহণ কৰে Bang Ohomia saya cuma le jatio utsop tu bihu. Honda kasi itu karbi jatio utsop kali sema. Tapi tapi ju wrong care, wrong sipen, wrong rupa tu kami ju tak. Tu radepen, tunggung tepen tapi tapi ju. Asih. পূজাৰ শেষত আটাই এক প্ৰীতি ভোজত মিলিত হয় উল্লেখ্য এই থান ৰংকেৰ পূজাত লুলাংছ ৰংকেথেৰ পুৰুষ মহিলা শিশু কিশোৰ কিশোৰী যুৱক যুৱতী তথা বুঢ়া মেথাসকলে অংশগ্ৰহণ কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ